নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আজি ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। আজি ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা এটা বিশেষ বিজ্ঞাপন প্ৰকাশ পাইছে। নমস্কাৰ, আপোনালোক সকলোকে মোৰ দাস টেকনিকেল চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকে এই ফৰেষ্টাৰ ডিপাৰ্টমেণ্টৰ কি পোষ্ট ওলাইছে আৰু সেই কি পোষ্টখিনি কোৱালিফিকেশ্যন কি লাগিব, কেতিয়াৰ পৰা এপ্লাই কৰিব, গোটেইখিনি তথ্য আপোনালোকে এইটো ভিডিঅ'ত জানিব পাৰিব। তো তেন্তে বলক আমি ভিডিঅ'টো সম্পূৰ্ণ আৰম্ভ কৰোঁ। এই এডভাৰটাইজমেণ্টখন হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা আহিছে আৰু এই এডভাৰটাইজমেণ্টখন 21 জানুৱাৰীতে প্ৰকাশ পাইছে, অৰ্থাৎ আজিৰ দিনটোতে এই এডভাৰটাইজমেণ্টখন প্ৰকাশ পাইছে। এই এডভাৰটাইজমেণ্ট মতে ফৰেষ্টাৰ গ্ৰেড 1ৰ 264 পোষ্ট আছে, ফৰেষ্টাৰ গাৰ্ডৰ কাৰণে 1226 পোষ্ট আছে, AFPF কনষ্টেবলৰ কাৰণে 981 পোষ্ট আছে, ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে 36 পোষ্ট আৰু অনলি ড্ৰাইভাৰৰ কাৰণে 142 পোষ্ট। আৰু এই গোটেইখিনি পোষ্টে হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত। তো এই পোষ্টবিলাকৰ এপ্লাই ডেট হৈছে চাওক, হৈছে 23 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 6 ফেব্ৰুৱাৰীলৈকে ইয়াৰ লাষ্ট ডেট। তো আৰু এই পোষ্টসমূহ এপ্লাই কৰোঁতে আপোনাৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিৰ প্ৰয়োজন নহ'ব। ইয়াতে লিখা আছে দেয়াৰ উইল বি নো এপ্লিকেশ্যন ফি, অৰ্থাৎ এই পোষ্টসমূহ এপ্লাই কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ এপ্লিকেশ্যন ফিৰ প্ৰয়োজন নাই। এতিয়া আমি চাওঁ ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে মেলৰ কাৰণে কিমান আছে আৰু ফিমেলৰ কাৰণে কিমান আছে। চাওক ইয়াতে মেলৰ কাৰণে আছে 185 পোষ্ট আৰু ফিমেলৰ কাৰণে আছে 79 পোষ্ট। আৰু এই পোষ্টৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন দৰকাৰ হ'ব। আপুনি গ্ৰেজুৱেশ্যন হ'লেই আপুনি এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছত আমি ফৰেষ্টাৰ গাৰ্ডৰ কাৰণে আপোনাৰ টোটেল পোষ্ট আছে 1226 পোষ্ট আছে আৰু এই পোষ্টৰ কাৰণে আপোনাৰ মেল আছে 859 পোষ্ট আছে আৰু ফিমেলৰ কাৰণে আছে 367। আৰু এই পোষ্টসমূহৰ বাবে আপোনাৰ কোৱালিফিকেশ্যনৰ প্ৰয়োজন হ'ব। আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই আপুনি এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ পাছত আছে আপোনাৰ AFPF কনষ্টেবলৰ কাৰণে। AFPF কনষ্টেবলৰ পোষ্ট আছে 981 আৰু এই পোষ্টসমূহৰ মেলৰ কাৰণে আছে 883 আৰু ফিমেলৰ কাৰণে আছে 98 পোষ্ট। আৰু এই পোষ্টসমূহৰ বাবে আপুনি SSLC অৰ্থাৎ আপুনি মেট্ৰিক পাছ কৰা হ'লেই আপুনি এই পোষ্টসমূহৰ বাবে আপুনি আবেদন কৰিব পাৰিব। ইয়াৰ পাছত আছে ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে টোটেল পোষ্ট আছে 36। এই 36ৰ মেলৰ কাৰণে আছে 33 আৰু ফিমেলৰ কাৰণে আছে 3টা। আৰু এই পোষ্টসমূহৰ বাবে আপুনি মেট্ৰিক পাছ হ'ব লাগিব, লগতে আপোনাৰ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব আৰু ড্ৰাইভিং লাইচেন্সখন LMB হ'ব লাগিব বা MMB হ'ব লাগিব বা HMB হ'ব লাগিব। ইয়াৰ পাছত আছে ড্ৰাইভাৰৰ কাৰণে আপোনাৰ টোটেল পোষ্ট আছে 142 পোষ্ট আৰু এই পোষ্টৰ কাৰণে আপোনাৰ মেলৰ কাৰণে আছে 99 পোষ্ট আৰু ফিমেলৰ কাৰণে আছে 43 পোষ্ট। আৰু এই পোষ্টসমূহৰ বাবে আপোনাৰ কোৱালিফিকেশ্যন থাকিব লাগিব, আপুনি মেট্ৰিক পাছ বা SSLC পাছ হ'ব লাগিব, লগতে আপোনাৰ LMB ড্ৰাইভিং লাইচেন্সখন আপোনাৰ LMB বা MMB বা HMB হ'ব লাগিব। ইয়াৰ পিছত যদি আমি ইলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক চাব যাওঁ, অৰ্থাৎ এজৰ ক্ষেত্ৰত যদি আমি চাব যায় তেনেহ'লে ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্টাৰ গাৰ্ড আৰু ড্ৰাইভাৰৰ কাৰণে আপোনাৰ এজ হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু AFPF কনষ্টেবল আৰু ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু যিবিলাক SC ST প্লেনছ ST হিলছ আছে তেওঁলোকৰ কাৰণে 5 বছৰৰ বয়স ৰেহাই দিয়া হ'ব। আৰু যিবিলাক OBC MOBC আছে তেওঁলোকৰ কাৰণে 3 বছৰৰ ৰেহাই দিয়া হ'ব। তো আপোনালোকে নিশ্চয় বুজি পাইছে। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছে। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে অতিশীঘ্ৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এইটো চেনেলত সদায় শিক্ষা বিভাগৰ লগত জড়িত আৰু নিযুক্তি সম্পৰ্কে সকলো ধৰণৰ তথ্য দাঙি ধৰা হয়। তো ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ সকলোকে।